নিশাৰ আৰ্তনাদ এখন সৰু চহৰত লীনাৰ পোষ্টিং হৈছিল। তাই ঘৰ এটা ভাড়ালৈ বিচাৰি বিচাৰি চহৰখনৰ ইটো প্ৰান্তত খুব কম ভাড়াত এটা ধুনীয়া অট্টালিকা সদৃশ ঘৰ পাই আনন্দিত হৈছিল। ঘৰটো বহুত দিন পৰিত্যক্ত অৱস্থাত আছিল, কিন্তু স্থানীয় লোকে সেই ঘৰটোলৈ লীনাক যাবলৈ মানা কৰি ঘৰটোৰ বিষয়ে বহুত কিবা কিবি কৈছিল। সেই ঘৰটোৰ পৰা বোলে ৰাতি কাৰোবাৰ কেৰিলি অট্টহাস্য চিঞৰ আদি ভাহি আহে। কোনোবাই সেই অট্টালিকাটোৰ সন্মুখেদি ৰাতি যাওঁতে শুনাও পাইছে সেই ঘৰটোৰ পৰা অহা কিছুমান অদ্ভুত কোলাহল। কোনোৱে তাইক কৈছিল বহু বছৰ আগতে হেনো এজন বিদেশী পৰ্যটক এৰাতিৰ বাবে সেই অপৰিত্যক্ত ঘৰটোত আছিল, কিন্তু পাছদিনাখনৰ পৰা আজিলৈকে সেই ব্যক্তিজনৰ কোনো সংসূত্ৰ নোলাল। কিন্তু সকলোৰে সতৰ্কবাণীক আহ্বান কৰি লীনাই সেই ঘৰটোত থকাটোকে সিদ্ধান্ত কৰিলে। লীনাই মানুহৰ কথাবোৰ অন্ধবিশ্বাস বুলি হাঁহিৰে উৰুৱাই দিছিল। অফিচ বন্ধৰ এটা দেওবাৰে লীনাই লাগতিয়াল বস্তু বাহানিসহ ঘৰটোলৈ বুলি ওলাই আহিল, কিন্তু বহুত অনুৰোধ কৰিও লীনাই সেই ৰিক্সা চালকজনক অট্টালিকাটোৰ বাউণ্ডেৰীত তাইক বস্তু বাহানিবোৰ সোমোৱাৰ ক্ষেত্ৰত সহায় কৰি দিবলৈ কৈও সৈমান কৰাব নোৱাৰিলে। অচিনাকি ৰিক্সা চালকজনেও লীনাক এই ঘৰটোত থাকিবলৈ মানা কৰিছিল। সকলোৱে একেখিনি কথাকে এইকেইদিন লীনাক কৈ থকাৰ বাবে লীনাৰ মনলৈ অলপ খেলিমেলি ভাৱ আহিছিল যদিও তাই সিদ্ধান্ত সলনি নকৰিলে। কাষতে থকা জুপুৰিটোলৈ গৈ বুঢ়ী মানুহজনীৰ হাতৰ পৰা ঘৰটোৰ চাবিটো লৈ লীনাই গেটখন খুলি অট্টালিকাটোৰ বাউণ্ডেৰীত প্ৰৱেশ কৰিলে। এটা অদ্ভুত শিহৰণ লীনাৰ শৰীৰৰ মাজেৰে পাৰ হৈ গ'ল। ঘৰটোৰ মুখ্য দুৱাৰখন খোলাৰ লগে লগে এজাকমান বাদুলি বাহিৰলৈ খুব জোৰেৰে ওলাই আহিল। মুখৰ ৰুমটোৰ কুৎসিত পৰিৱেশ দেখি লীনাৰ মূৰটো ঘূৰাই যোৱা যেন লাগিল, কাৰণ গোটেই ঘৰটোৰ ৰুমবোৰৰ এনেকুৱা অৱস্থা হ'লে তাই অকলে কেনেকৈ চাফা কৰিব। ছুইচ বৰ্ডৰ ছুইচবোৰ অন কৰাৰ লগে লগে লাইটবোৰ জ্বলি উঠিল। এইবাৰ লীনাই ভিতৰৰ ৰুমত প্ৰৱেশ কৰি থতমত খাই গ'ল। ইমান পৰিপাটিকৈ সকলো আচবাব সজোৱা হৈ আছে, বিচনাখনো যেন এইমাত্ৰ কোনোবাই পাৰি থৈহে গৈছে। আনকি বিচনাখনৰ ওচৰৰ সৰু টেবুলখনত পানী এগিলাচো প্লেটেৰে ঢকা হৈ আছে। কোনে কৰিলে এইবোৰ? ঘৰটোৰ চাবিটো দিয়া সেই বুঢ়ী আইতাজনীয়ে কৰিছে নেকি বাৰু? কিন্তু ইমান বুঢ়ী মানুহ এগৰাকীৰ বাবে এইখিনি কৰাটো সম্ভৱ জানো? যিয়েই নহওক, দিনটোৰ ভাগৰে জৰুলা কৰা লীনাৰ এইবোৰ ভাবি ভাবি বিচনাখনত পৰি থাকোঁতেই টোপনি গ'ল। হঠাৎ কিহবাৰ ফুচফুচনিত লীনা সাৰ পাই উঠিল। চাৰিওফালে চালে, কিন্তু একো নেদেখিলে। মোবাইলত চাই দেখে নিশাই 11:30 বাজিছে। লীনাই বিচনাৰ পৰা উঠি বাথৰুমলৈ গৈ ফ্ৰেছ হৈ আহিল। তাই অলপ ভোক অনুভৱ কৰিছিল, কিন্তু আজি ভাত বনাবলৈ এলাহ কৰি ঘৰটোলৈ বুলি আহোঁতেই চহৰৰ হোটেলৰ পৰা লৈ অহা পেকেট লাঞ্চটো খাই পুনৰ বিচনাত পৰিলগৈ। দেৱালত থকা টিভিটো অন কৰি চালে, কিন্তু কোনোটো চেনেলেই নবজিল। মোবাইলটোকে চাই লীনাই ঘৰটোৰ বিষয়ে মানুহবোৰে কোৱা কথাবোৰ ভাবিবলৈ ধৰিলে। লাহে লাহে ৰাতি গভীৰ হৈ আহিছিল। অলপ ভয়ো লাগিছিল লীনাৰ, কাৰণ এই আওহতীয়া অট্টালিকাটোত তাই আজি অকলেই আছে। এসময়ত লীনাৰ টোপনি গ'ল। মাজনিশা কাৰোবাৰ এটা বিকট চিঞৰত লীনা উচপ খাই সাৰ পাই গ'ল আৰু বিচনাতে বহি পৰিল। তাইৰ ওচৰৰ ৰুমটোত কোনোবাই কথা পাতি থকা যেন লাগিল। বাথৰুমত কোনোবাই যেন গা ধুই আছে। সন্মুখৰ ৰুমটোৰ পৰা কাৰোবাৰ হিয়া ভঙা উচুপনি ভাহি আহিল। চাৰিওফালৰ এই আশ্চৰ্যকৰ কোলাহলে লীনাৰ অন্তৰাত্মা কঁপাই তুলিলে। ভয়তে লীনাই কাণ দুখন দুই হাতেৰে হেঁচা মাৰি ধৰি চকু দুটা মুদি দিলে। ঠিক তেতিয়াই লীনাই তাইৰ কাষত বিচনাখনত কোনোবা বহি থকা যেন অনুভৱ কৰিলে। লাহে লাহে চকু দুটা মেলি লীনাই যি দেখিলে, তাইৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ল। লীনাই তাইৰ কাষত বিচনাতে এজনী কিচকিচিয়া ক'লা বৰণৰ জুইৰ দৰে ৰঙা দুটা চকুৰে এটা নাৰী মূৰ্তি বহি তাইৰ ফাললৈ চাই থকা দেখা পালে। তাই দেখিলে যে সেই ভয়ংকৰ নাৰী মূৰ্তিটোৰ দাঁতকেইটা বাহিৰলৈ ওলোৱা আৰু জিভাখন বাহিৰলৈ ওলমি আছে।
হাতৰ নখবোৰ পাক খোৱাকৈ দীঘল। এটা ভেকেটা দুৰ্গন্ধ লীনাৰ নাকত লাগিল। লীনাই কি কৰিব কি নকৰিব ভাবি একেদৰে ৰুমটোৰ দৰজাখন খুলি দৌৰিব ধৰিলে বাহিৰলৈ। সন্মুখৰ ৰুমটোৰ এটা চুকত 10-12 বছৰমান বয়সৰ এজনী ছোৱালীয়ে বহি উচুপি থকা তাই দেখা পালে। লীনাই সেইবোৰলৈ ভ্ৰক্ষেপ নকৰি একেবাৰে অট্টালিকাটোৰ বাহিৰ পালেগৈ। কিন্তু বাহিৰৰ দৃশ্য দেখি লীনাৰ হাত ভৰি পেটত লুকাই যোৱা যেন অনুভৱ হ'বলৈ ধৰিলে। লীনা এটা বিভৎস ভয়ংকৰ মানৱ আকৃতিয়ে মেকুৰী এটা দীঘল দাঁতকেইটাৰে চুবাই থকা দেখা পালে। তাই থৰকৈ একে স্থানতে কঁপিবলৈ ধৰিলে। হাত ভৰি যেন ক্ৰমাৎ জঠৰ হৈ আহিছিল লীনাৰ। সেই ভয়ংকৰ ছাউটো লাহে লাহে লীনাৰ ফাললৈ আহিব ধৰিলে। ঠিক সেই সময়তে হাতত এটা লেম্প লৈ সেই বুঢ়ী আইতাজনী অহা লীনাই দেখা পালে। তৎক্ষণাৎ সেই ছাউটো নাইকিয়া হৈ গ'ল আৰু সকলো নিস্তব্ধ হৈ পৰিল। লীনা তেতিয়ালৈ বেহুচ হৈ পৰিছিল। পাছদিনা লীনাৰ মাক দেউতাক আহি লীনাক আইতাজনীৰ জুপুৰিটোৰ পৰা চিধাই এজন তান্ত্ৰিকৰ ওচৰলৈ নি জৰাই ফুকাই ঘৰলৈ লৈ গৈছিল। পাছলৈ লীনাই তাইৰ পোষ্টিং ঘৰৰ ওচৰলৈ নি ঘৰৰ পৰাই অফিচ ডিউটি কৰিছিল। বহু দিনলৈ লীনাই তাইৰ জীৱনৰ সেই ভয়ংকৰ ৰাতিটোৰ কথা পাহৰিব পৰা নাছিল।